ছাবস্ক্ৰাইব কৰক আছাম নিউজ ইউটিউব চেনেলটো আৰু বেল আইকনটোত ক্লিক কৰক লেটেষ্ট আপডেটৰ বাবে। ধন্যবাদ। সাহিত্যৰথী গৃহক লৈ উদ্বিগ্ন সোণোৱাল। উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী সোণোৱালৰ। সম্বলপুৰত আজি উপস্থিত হ'ব সাংস্কৃতিক মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা। অসম সাহিত্য সভাৰ আহ্বান, ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্মাণ কৰক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহ। মিত্ৰতা ভংগ অগপ বিজেপিৰ। অগপ সভাপতিৰ সমষ্টিত অকলে যুঁজিব বিজেপিয়ে। দলীয় নেতাকৰ্মীক সাজু হ'বলৈ নিৰ্দেশ ৰঞ্জিত দাসৰ। লুকাই চুৰকৈ নহয়, মুকলিকৈ পাব ধঁপাত। ৰাজ্য চৰকাৰৰ ধোঁৱাবিহীন ধঁপাত নিষিদ্ধ আইনক অসাংবিধানিক আখ্যা উচ্চ ন্যায়ালয়ৰ। নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্তিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ। ৰাজ্যজুৰি জোৰ সমদল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। এমাহ ধৰি উৎপাদন বন্ধ গেছ ক্ৰেকাৰ প্ৰকল্পত। 855 গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত গঠন হোৱা গেছ ক্ৰেকাৰ প্ৰকল্প উদ্বোধনৰ 2 বছৰ নহওঁতেই প্ৰকল্পটোলৈ নামি আহিছে চৰম দুৰ্যোগ। এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই বিষয়টো গাপ দি ৰহস্যৰ সৃষ্টি কৰিছে আৰু শীঘ্ৰেই কাৰিকৰী বিসংগতি দূৰ কৰি উৎপাদন বন্ধ কৰি থোৱাৰ বিষয়ে ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে বৃহত্তৰ গণসংমিলন অসমে।